হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজি গৰু বিহুৰ শুভেচ্ছা সকলোকে থাকিল। মোক অৱসৰ দেখি গম পাইছে চাগে, বৰ্তমান গৰু গা ধুৱাই আহিছোঁ। গোটেই লগৰখিনিয়ে গোটেই বোকা চোকা লগাই গোটেই অৱস্থা বেয়া কৰি থৈছে। বাকী আজি এই গোটেই দিনটোৰ এটি ব্লগ বনাম বুলি ভাবিছোঁ আৰু সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব, বহুত বেছি ভাল লাগিব। আজি যিহেতু বিহু, কি কৰোঁ কি নকৰোঁ আটাইবিলাক দেখাম, ক'ত যাম। আজিও এখন বিহু আমাৰ ওচৰৰে ৰহমৰীয়াত এখন জেং বিহু প্ৰতিযোগিতা হ'ব, তালৈকো যাম। তাৰ দৃশ্যবিলাক আপোনালোকক দেখাম, চাই থাকিব, ভাল লাগিব যথেষ্টখিনি। কালি আপোনালোকে গম পায় যে আমাৰ অসমীয়াৰ বিহু নৃত্য বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে গিনিজ বুক অফ ৰেকৰ্ডত। 11,304 নাচনীৰ সৈতে এই বিশ্ব ৰেকৰ্ডটি গঢ়িবলৈ সক্ষম হৈছে। আহকচোন, বেছিকৈ কথা পাতি নাথাকোঁ, লাজো লাগে আজিকালি কথা কৈ থাকিবলৈ কেমেৰাৰ আগত। বাকী সম্পূৰ্ণ দৃশ্যবোৰ আপোনাক দেখাই থাকিম, চাই থাকিব, বহুত বেছি ভাল লাগিব। আৰু চেনেলটোত যদি প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব কিন্তু একেবাৰে নাপাহৰিব, আৰু লগতে কাষতে থকা বেল আইকনটি আপোনালোকে দবাই দিব আৰু লাইকো কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। বাকী আহক আজি ভিডিঅ'টো প্ৰথমৰ পৰা একদম আৰম্ভ কৰোঁ, কি কৰিছোঁ। গৰু বিহুৰ দিনা 100 শাক খোৱা হয়, তাৰে প্ৰস্তুতি কৰা হয়। বাৰীৰে যি আছে তাৰে বুটলি আনি এই 100 শাক প্ৰস্তুতৰ কাৰণে সাজু কৰা হৈছে। আৰু লাহেকৈ মই ওলাই আহিলোঁ আমাৰ গাঁৱৰে গছ তৰুলৈ, কাৰণ গৰু গা ধোৱা। গাঁৱৰ সকলো ডেকা জীয়ৰী সকলো ওলাই আহিছে গৰু গা ধুৱাবলৈ একেলগে। সিহঁতক দেখি আমাৰ সেই ল'ৰালি কাললৈ মনত পৰি গ'ল। কি যে ফূৰ্তি, না ভৱিষ্যতৰ চিন্তা না অতীতৰ চিন্তা। এয়া তিল পিঠা, এয়া হৈছে সুতুলি পিঠা, তেল পিঠা। এয়া কি হয়? এয়া পইতা ভাত, মানে পানী ঢলা ভাত। এয়া তিলৰ চাটনি, এয়া এতিয়া আমি সাজু হৈ গ'লোঁ। এতিয়া আমি যাওঁ জেং বিহু চাবৰ কাৰণে। জেং বিহু অনুষ্ঠিত হৈছে ৰহমৰীয়া নতুন গাঁৱত। যিহেতু আমি আগৰ পৰাই গম পাওঁ তাত হৈ আছে কাৰণে প্লেনিংটো আছিলে তালৈ যোৱা। যিহেতু বহুত ঠাইলৈ যোৱাৰ প্লেনিং আছিলে, কিন্তু এবাৰ সম্ভৱ হৈ নুঠিল, গতিকে সেই বিহুখনকে চাবলৈ যাওঁ। দেখুৱাওঁ আপোনালোকক কেনেকুৱা হয়, কি হয়, সকলোবিলাক চাই থাকক।
এক নম্বৰ দলটি হৈছে ৰাজুৱা হাতীগড়ৰ হাতীগাধৈ গাভৰু জেং বিহু দল। দ্বিতীয়টি হৈছে জোনাকী গাভৰু জেং বিহু দল চেংগেৰা। তৃতীয়টি হৈছে কচুৱনী আৰু কাৰাগাঁও ব্ৰহ্মপুৰ গাভৰু জেং বিহু দল। আৰু চতুৰ্থটি হৈছে খাগৰি মাইজান জেং বিহু দল। আহি গ'লো এতিয়া আমি বিহু চাই। এতিয়া আমি গৈ আছোঁ ঘৰলৈ। যাম এতিয়া আমি নীলোৎপল বৰাৰ এটি গান শুনি আপোনালোকে শুনক আৰু বাই বাই। আজি ভিডিঅ'টো ইয়াতে সামৰিলোঁ। Oh yeah, bule bihu, sexy, sexy, sexy,